নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ বগামাটিলৈকে। যিমানে আগুৱাই গৈ আছোঁ সিমানে মাথো সেউজীয়াৰ মাজলৈ সোমাই গৈ আছোঁ। আৰু যিমানেই দূৰ অতিক্ৰম কৰিছোঁ সিমানেই কাষৰত পাইছোঁ আহি বগামাটিৰ। সেয়া দেখিছেনে, ওখ ওখ পাহাৰবোৰ আৰু ডাৱৰে চানি ধৰি ৰখা আকাশখন। যিমানেই ওচৰ পাইছোঁ সিমানেই নৈসৰ্গিক সৌন্দৰ্যৰো আমি ওচৰ পাইছোঁ আহি। এইখিনিৰ পৰা ৰাস্তা বেয়া, কিন্তু কোনে কেয়াৰ কৰে। জামটো জামেই, ৰাস্তা বেয়া হ'লেও যাম। আৰু এইখিনিৰ পৰা আৰম্ভণি হৈ গ'ল আমাৰ প্ৰকৃতিৰ ৰাণী বগামাটি। মাজে মাজে সৰু সৰু দুই এটা চাংঘৰো দেখিবলৈ পোৱা যায় ইয়াতে। আৰু ইয়াৰ পৰা আৰম্ভ হৈ গৈছে সৰু সৰু দোকান পোহাৰ, যাৰ পৰা নেকি মানুহে বস্তু কিনি খাব পাৰে। আৰু এইখিনি হ'ল আমাৰ ডেষ্টিনেশ্যন, আৰু আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ, গতিকে গাড়ীৰ পৰা নামো। চ' বন্ধুসকল, আমি বগামাটি আহি পালোঁ আৰু ইয়াৰে এটমস্ফিয়াৰটো খুব ধুনীয়া হৈ আছে। BTD এলেকা হয়, সেইকাৰণে এটলিষ্ট এইখিনি ঠাই প্ৰিজাৰ্ভ হৈ আছে। আদাৰৱাইজ আমাৰ নন BTD এলেকাবিলাকতো নৱস্থা নাই, মানুহ বসতি কৰি এইখিনি যেনিবা ট্ৰাইবেল বেল্ট বুলি কিনে অলপ প্ৰিজাৰ্ভেশ্যন আছে। চ' ইমান প্ৰকৃতিটো ইমান ধুনীয়া হৈ আছে। এতিয়া ফিল কৰা যায় যে আমি আমাৰ প্ৰকৃতিৰ ওপৰত কিমান এক্সপ্লইটেশ্যন কৰিছোঁ। আগতেতো এনেকুৱাই আছিল চাগে আমাৰ ঠাইবিলাকো, আৰু খুব ধুনীয়া ফিল কৰিছোঁ একচুৱেলি। এইখিনি দাদাই মোক পুৰা গাইড কৰি আছে। আহি পাই সকলো পানীত মুখ ধোৱাত লাগি গৈছে। কি কৰি আছা? মুখ ধুইছা? ফেচ ৱাছ? দাদা কেনেকুৱা ফিল কৰিছে? বঢ়িয়া, মজা। সঁচাকৈ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই সঁচাকৈ বৰ বেছিকৈ আপ্লুত কৰে। ঠাণ্ডা ঠাণ্ডাকৈ মাৰি অহা এচাটি বতাহ আৰু তাৰ ওচৰতে ঠাণ্ডা ঠাণ্ডা পানী, এক বেলেগ অনুভূতি। আৰু সেইবাবে ঠাণ্ডা ঠাণ্ডা পানীত মুখ ধোৱাত সকলো লাগি গৈছে, কাৰণ গৰম অতি মাত্ৰা দি আছে। পানীৰ যিটো শব্দ, সেইটো শব্দ পূৰা আহি আছে, বেলেগ আৰু শব্দ নাই। ৱাও, ঠাণ্ডা 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 পানী। এতিয়া আমি আগবাঢ়িছোঁ আৰু আগলৈকে, যাতে বগা নদী য'ৰ পৰা আৰম্ভ হৈছে তাক যাতে ওচৰৰ পৰা চাব পাৰোঁ। তাৰ আগতে পানীৰে মুখখন ধুই লওঁ, যাতে খুব ঠাণ্ডা ঠাণ্ডা লাগি যায়। ইয়াৰ পানী পূৰা ঠাণ্ডা আৰু পূৰা ফ্ৰেছ লগা পানী। চ' আই থিংক ইয়াতে থাকিলে আৰু স্কিন কেয়াৰৰ কাৰণে বেলেগ বস্তু কিনিব নালাগে। ইয়াৰে এনভাইৰনমেণ্ট আৰু পানীয়ে ইমান ভাল যে অট'মেটিকেলি স্কিন ভাল হৈ যাব। আৰু খুব ধুনীয়া পৰিৱেশ। এতিয়া আমি অলপমান আগফালে যাম, ব'লক। এখন বোট লৈ আহি আছে তাতে গাড়ীখনত। চ' সেয়া ৰাফটিং, बोटिंग কৰিবৰ কাৰণে আহিছে। काश हमारा भी ऐसा लाभ होता कि हम भी कर पाते, बट আনফৰ্চুনেটলি আমি কৰিবলৈ নোৱাৰোঁ। এনিৱেজ, আমি আগবাঢ়োঁ ব'লক। আগত আমাৰ টিমটো আছে। চ' লেটছ গ'। এনেকৈ ৰাস্তা, পানী পৰি আছে। ইয়াতে বহুত বগৰী গছো আছে। সেইবোৰ বগৰী গছ মই আৰু পানী লগাইছিলোঁ যি, সেয়া গুচাই নাই। বগৰী গছ, বগৰী লগাৰ টাইমত সেইফালে মজা হ'ব। এতিয়া আমি গৈ আছোঁ আৰু আগলৈ, তো ব'লক। আৰু এয়াই হ'ল বগামাটি একদম ওচৰৰ পৰা। ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যই সঁচাকৈয়ে সকলোকে নিজৰ ফালে হাত বাউল দি মাতে। সঁচাকৈ খুব ধুনীয়া এটা এটমস্ফিয়াৰ, য'ত নেকি আপুনি নিজৰ মনক সঁচাকৈ ৰিলেক্স কৰিবলৈ পাৰে। সকলো ফালে নীৰৱতা, কেৱল পানীৰ কুলুকুলু শব্দ।
ফাইনেলি বহুত দীঘলীয়া ৰাস্তা অতিক্ৰম কৰি আমি বগামাটি পালোঁ। আৰু এইখিনি বগামাটি বুলি কয় এইকাৰণে কাৰণ মাটিখিনিয়ে বগা আৰু পানীৰ শব্দ পূৰা পাই আছে চাগে, কাৰণ হৈছে পূৰা পানীৰ কাৰেণ্ট আছে। এতিয়া ৰুকোৱে না আৰু সেইয়া ৰোপৱেৰে মানুহে নদীৰ ওপৰেৰে যাত্ৰা কৰিছে। খুব ডেঞ্জাৰাছ হয়। পাৰ্গত মানুহ নহ'লে ইয়াতে কোনো কাৰণতে ৰিস্ক লৈ যাব নালাগে আৰু বহুত ডেঞ্জাৰাছ হয়, কাৰণ নদীৰ বহুত সোঁত আছে। আৰু সেয়া নদীত পাৰ হ'ব বিচাৰিছিল ৰাফটিং বোট এখনেৰে, কিন্তু পানীয়ে সিহঁতক ঠেলি ঠেলিহে নি আছে। কিন্তু পাৰ্গত নাবিক আছিল তেওঁলোক, সেইকাৰণে তাৰ মাজতো কোনোমতে কথমপি ৰক্ষা পৰিল আৰু পাৰত উঠিবলৈ পাৰিল। সাধাৰণ আপুনি মই মানুহ হ'লেতো তাতেই পৰি ৰখিব লাগিল হয়। এতিয়া আমি আগবাঢ়িব পাহৰিয়ে গৈছিলোঁ, গতিকে পুনৰ এবাৰ আগবাঢ়োঁ আমি আগলৈকে। আৰু খুব বেছিকৈ এই ৰাস্তাবোৰ বেয়া হয়। শিলৰ মাজে মাজে এটা শিলৰ পৰা আন এটা শিললৈ জঁপিয়াই জঁপিয়াই খোজকাঢ়িব লাগে, গতিকে কিছু এডভেঞ্চাৰাছ হয় আৰু কিছু ৰিস্কিও হয়। আৰু ৰিস্কি নহ'লে এডভেঞ্চাৰাছ কেনেকৈ হ'ব, গতিকে কিছু এডভেঞ্চাৰাছ হয়। আমি গৈ আছোঁ শিলৰ মাজে মাজে, বহুত শিল আছে একচুৱেলি। অ'কে, লেটছ ট্ৰাই দিছ। ইমান ওপৰলৈ গৈয়ে আছে। আজি মানে একেবাৰে গৈ বগানদীৰ মূল সুঁতি পামগৈ। কিন্তু এতিয়াও গৈয়ে আছোঁ, পোৱা নাই গৈ। এতিয়াও যাত্ৰা অব্যাহত আছে। নাজানো মোৰ দাদাৰ আৰু ক'ত যোৱাৰ প্লেন আছে, সি জাষ্ট গৈয়ে আছে চাগে ভূটান বৰ্ডাৰ ক্ৰছ কৰি আজি যাবগৈ। ৰাস্তাত শিল বহুত, গতিকে শেষত চেণ্ডেল খুলি ল'বলৈ বাধ্য হৈ গ'লোঁ। আৰু মাটিত বহিও যায়, সেইবাবে চেণ্ডেল খুলি লোৱাটোৱে ভাল হ'ব বুলি ভাবি চেণ্ডেলযোৰ খুলি ল'লোঁ। আৰু এতিয়াহে অলপমান সকাহ আহিছে। আৰু প্ৰাকৃতিক পৰিৱেশ যে ইমান ধুনীয়া হৈ আছে, দিনতে চন্দ্ৰও দেখা হৈছে। এক শোভনীয় দৃশ্য হৈ আছিল। আৰু দেখিবলৈ খুব বেছিকৈ শুৱনি এক পৰিৱেশ, গোটেই চাৰিওপাশখন। পানীৰ কুলু কুলু শব্দ, এচাটি ঠাণ্ডা ঠাণ্ডা বতাহ, ধুনীয়া পৰিৱেশ। এইখিনি হ'ল বগামাটি আৰু নদীখন সেইখিনি আইলেণ্ড টাইপত আছে। আৰু আমি ইমান ৰাস্তা অতিক্ৰম কৰি আহিছোঁ, যদিও ভৰি সোমাই যায় মাজে মাজে মাটিত, তো বহুত ডেঞ্জাৰাছ হয়। যিবিলাকৰ বহুত বয়স হৈছে তেওঁলোক অহাটো একদমেই উচিত নহয়, বাট উই ফিল ভেৰি এডভেঞ্চাৰাছ এণ্ড উই লাইক ইট। থেংক ইউ। চ' বন্ধুসকল, এয়া চাওক কি ধুনীয়া ফটফটীয়া বগা মাটি, ঘৰ মুচিবৰ কাৰণে ধুনীয়া হয়। ওপৰৰ পৰা আহি আছে জাষ্ট, সেইকাৰণে বগামাটি নাম। আৰু এই হ'ল প্ৰকৃতিৰ ৰাণী বগামাটিৰ অপূৰ্ব দৃশ্য। চাৰিওফালে নীৰৱ নিস্তব্ধ, কেৱল পানীৰ কোলাহল। এক অপূৰ্ব সৌন্দৰ্য বগামাটিৰ। বগামাটি হ'ল সীমা ভাৰত আৰু ভূটানৰ মাজত, মানে পাহাৰখন পাৰ হ'লেই আমি ভূটানত প্ৰৱেশ কৰিম। আৰু তাৰ বৰ্ডাৰতেই এক অপূৰ্ব সৌন্দৰ্য বগামাটিৰ। বন্ধুসকল, সেয়ে হৈছে বগামাটি আৰু এইটো হৈছে বগা নদী। খুব ধুনীয়া এটমস্ফিয়াৰ হয়, চাৰিওফালে পাহাৰ আৰু মাজত খালি নদীটো। আৰু কিমান ধুনীয়া পৰিৱেশ হয়, মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰোঁ। মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ ইয়াতে, গতিকে মই ক'ব নোৱাৰোঁ যে কিমান ধুনীয়া এক্সপিৰিয়েঞ্চ হৈছে। আৰু সেইফালে আছে ভূটান বৰ্ডাৰ, আৰু
প'জ দি মানুহে উঠি আছে, হাঁহি উঠিছে। আমাৰ দাদাহঁতেও পূৰা ফটো প'জ দি উঠি আছে, দাদাহঁতৰ লগত আহিছিলোঁ। তো দাদায়ো পূৰা ফটো প'জ দি উঠি আছে। আচলতে ফটো উঠিবৰ কাৰণে বা ফটো উঠিবৰ কাৰণে খুব ধুনীয়া পাৰফেক্ট প্লেচ হয়। আৰু যেতিয়া পৰিৱেশত অহা যায় তেতিয়া দেহ মন এনেই ভাল হৈ যায়। হতাশা লাগিলে লাইফত যিমানেই নাথাকক এনেকুৱা পৰিৱেশততো আমি এক মুহূৰ্তৰ কাৰণেও আপুনি হতাশ হ'বলৈ নোৱাৰে। গতিকে মই এনেকুৱা প্লেচ বিচাৰি ফুৰোঁ য'ত নেকি মই হেপ্পী নিজে নিজেই হৈ যাওঁ। আৰু এইটো এটা এনেকুৱা প্লেচ য'ত মই অহাৰ লগে লগে হেপ্পী হৈ গৈছোঁ। আৰু মই সেইসকল লোকলৈকে এডভাইচ দিব বিচাৰিম যিসকল লোক হতাশ হয় লাইফত বা বহুত টেনশ্যন থাকে, এনেকুৱা প্লেচলৈকে আহিব, টেনশ্যন একদম ৰিলিভ হৈ যাব। খুব ধুনীয়া প্লেচ হয়। আশা কৰোঁ আপোনালোকৰো চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱাই ভাল ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো বন্ধুসকল খুব ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়াকৈ নদী বৈ আছে যে মোৰ কবিতা গাওঁ লাগি গৈছে। যদি খুব ধুনীয়া কবিতা আৰু মুখখন ধুইছোঁ এয়া পানীৰে, গতিকে চব মোৰ আইলাইনাৰ যি সকলো লগাইছিলোঁ চব গুচি গৈছে। বাট ন' মেটাৰ, কোনে মেটাৰ কৰে, কোনে কেয়াৰ কৰে। এনেকুৱা ধৰণৰ পানীততো আপুনি মুখ নোধোৱাকৈ থাকিব নোৱাৰে জাষ্ট বিকজ অফ মেকআপ, হয় নাই? গতিকে এইবোৰ গুচি গৈছে এনিৱেজ। আৰু এনেকুৱা কোনো নদীৰ শব্দত মোৰ এতিয়া মই ফিল কৰিছোঁ যে নদীক লৈ মানুহে আগতে কবিতা কিয় লিখিছিল। আচলতে এইখিনি ঠাইত যেতিয়া বহি থকা যায় নিজে শব্দবিলাক জোৰা লাগিবলৈ ধৰে। কোনো নৈৰ পাৰত বহি মন প্ৰাণ আকুল হৈ যায় বিভিন্ন ধৰণে। আগতে মই কবিতা ৰচিছিলোঁ কিন্তু এতিয়াতো নহয় বাৰু। কিন্তু এতিয়াও মোৰ যেন এনেকুৱা লাগিছে যে কবিতা আহি যাব তেনেকুৱা ফিল হৈ গৈছে। খুব ধুনীয়া পৰিৱেশত। কেতিয়াবা যদি আপোনালোকে শুনিব বিচাৰে মই আগৰ কবিতা পঢ়ি শুনাম। তলত চ' বহুত টাইম থাকিলোঁ বন্ধুসকল ইয়াতে। এতিয়া যাবৰ কাৰণে ওলালোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।